ৰাস চাব আহিলোঁ গাইছ, বলক ৰাস চাওঁ অকণমান। এই গেটখন চাওকচোন কি ধুনীয়া বনাইছে, একদম পূৰা লাইটেৰে বনাইছে। আৰু এইটো ৰাম মন্দিৰ আৰ্হি এটা বনাইছে ইয়াতে। অৱশ্যে মই ৰাস চাব আহিছোঁ ক'ত জানে, আপোনালোকক কৈছোঁ মই আহিছোঁ নলবাৰীত ৰাস চাব। আৰু নলবাৰীৰ ৰাস এতিয়া বৰ্তমান সময় হৈছে ৰাতি 11:30 12টামান বাজিছে। আৰু মানুহ এনেকুৱা লেভেলত মানুহ কৈছোঁ না। আৰু এই চাওক পুতলাৰ নাচ দেখুৱাইছে, এতিয়া পূৰা খাটি নলবেৰীয়া ভাষাত, মানে একদম বঢ়িয়া লাগিছে যে, তামাম হাঁহি উঠিছে। আৰু মানে ৰাস সেইখিনি চাই, ৰাস খলাখন চাই ওলাই মেলি আহিলোঁ। আৰু মানুহ চাওক এতিয়া ৰাতি 12:30মান বাজিছে। আৰু ডিম্পুদাই বোলে এখন চাহৰ দোকানো দিছে, তাকে চালোঁ চাহৰ দোকান। ইমান মানুহ ভিৰ, চাহ তাহ নাখালোঁ আৰু গুচি আহিলোঁ ঘৰত। কাৰণ মাহঁত লগত গৈছিল আৰু ৰাতিও বহুত ৰাতি হৈ গৈছে। ইফালে ইমান খোজ কাঢ়িব লাগে গাড়ী থৈ, তো এনেকৈ ঘৰ আহি আছোঁ। আৰু এতিয়া আৰু ৰাতি গ'লে 2:30মান বাজিছে। গাড়ী ৰাখিলোঁ, অলপ গাড়ীখনক ৰেষ্ট দিলোঁ, মোৰো ভৰি বিষাইছে, অলপ খোজ কাঢ়িলোঁ চেণ্ডেলযোৰ খুলি। গাড়ীত তেল চেল ভৰাই আৰু এতিয়া ঘৰলৈ যাওঁ। তো ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, জয় অসম।